গাইজ আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া অম্বুবাচীৰ শেষৰ দিনাৰ কথা। চাৰিওফালে কেৱল ভিৰ অজস্ৰ মানুহ। এনেকুৱা লাগে ইয়াতে যদি কেনেবাকৈ হেৰাই যাবলগীয়া হয় বিচাৰিয়েই যেন নাপাম। প্ৰচণ্ড গৰম, ৰ'দ, ভাগৰ যুগৰ নেওচি খোজকাঢ়ি বিনা চেণ্ডেলেৰে এইদৰে ওপৰলৈ উঠি যোৱাটো কম কষ্টকৰ নহয়। কিন্তু অজস্ৰ ভক্তই এই সকলো কষ্ট নেওচি এই দুটা এটা দিন মাৰ ওচৰলৈ আহে, মাৰ জাগ্ৰত শক্তিক অনুভৱ কৰে। ৰাতি পৰিৱেশটো কিন্তু খুব বেছি ধুনীয়া লাগে। কেৱল অসম বুলিয়েই নহয়, হাজাৰ বিদেশী ভক্তয়ো মাৰ ওচৰলৈ আহি মাৰ শক্তিক অনুধাৱন কৰিবলৈ চেষ্টা কৰে। এই দিনকেইটাত সকলো আন কাম বাদ দি ব্যস্ত হৈ পৰে। আমিও অৱশ্যে এইকেইটা দিনত যিসকলে ঘৰত থাকোঁ তেওঁলোকেও বিভিন্ন নীতি নিয়ম পালন কৰা হয়। আৰু এয়া নিবৃত্তিৰ পিছৰ কথা। শাক যোগাৰ কৰিছোঁ, আমতি বুলি আমি কঁঠাল খাইছোঁ, আম খাইছোঁ আৰু লগতে ধুনীয়াকৈ মাছে মঙহে নিবৃত্তিৰ পিছতো এসাঁজ খাইছোঁ। এয়াই নিয়ম চলি অহা দেখিছোঁ আৰু এয়াই নিয়ম আমিও পালন কৰিছোঁ। সকলোৱে মা কামাখ্যাৰ আশীষ ল'বলৈ যাব। আজিলৈ ইমানেই, বাই।